হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ বৌহঁতৰ ঘৰলৈ। আৰু এয়া হৈছে দেউতা আৰু এয়া বৰমাৰ ছোৱালীজনী, লগতে বৌ বহি আছে মোৰ লগত আৰু আগৰ ফালে বহি আছে দাদা আৰু ভাইটি আৰু এজন ড্ৰাইভাৰ। এয়া আমি আহি গুৱাহাটী পালোহি আৰু এনেকৈ আমি বাটতে ৰখি কমলা কিনিলোঁ। কিনি আমি খাবলৈ ওলাইছোঁ। আৰু চাওকচোন, আমি আধা পালোহি আৰু এনেকৈয়ে গৈ আছোঁ। যিহেতু আমি ঘৰলৈ সোনকালে যাব লাগিব, সেইবাবে ঘৰৰ পৰা ওলাই আহিছোঁ। আৰু বৌহঁতৰ ঘৰত পাওঁতে অলপ দূৰ হয় যিহেতু, সেইকাৰণে। আৰু এয়া আমি পাহাৰৰ ৰাস্তাতে খোজকাঢ়ি আহি আছোঁ। গাড়ীখন আনিব নোৱাৰোঁ কাৰণে, বহু ওখ জেগাৰ কাৰণে গাড়ীখন তলত থৈ আহিছোঁ। এনেকৈ গৈ আছোঁ আৰু পালোহি। আমি ভাত খাই লৈ অলপ বাগানত ফুৰিবলৈ আহিছোঁ। লগৰজনীৰ লগত ফটো উঠোঁ বোলো। আৰু এনেকৈ কি সুন্দৰ সুন্দৰ ৰাস্তা, আৰু চাওকচোন কি ধুনীয়া পৰিৱেশ বাগানত। এয়া ভাইটিয়ে কিবা ছিঙি আছে চাহপাত, আৰু চাওকচোন কি ধুনীয়া পৰিৱেশ, সুন্দৰ মনোমোহা দৃশ্য আৰু ভাল লাগে। আৰু আমি এনেকৈ ফটো উঠি আছোঁ, ভিডিঅ' দুটামান ক্লিপ লৈছোঁ। আৰু চাওকচোন, আপোনালোকে স্ক্ৰিপ্ট নকৰিব, ভিডিঅ'টো ভালকৈ সুন্দৰকৈ চাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।